13 নৱেম্বৰ 2017 চনত ৰাতিপুৱা এজন 24 বছৰীয়া নৰ্থ কোৰিয়ান ছলজাৰে তেওঁ নিজৰ ডিউটি কৰিবলৈ গৈ আছে আৰু ৰাস্তাত অৱস্থিত এই চেকপইণ্ট ঘৰটোত ৰখি তেওঁ নিজৰ পৰিচয় দিব লাগে। কিন্তু তেওঁ সেই চেকপইণ্ট ঘৰটোত ৰখাৰ পৰিৱৰ্তে হঠাতে জীপখনৰ স্পীড বঢ়াই দিলে, কাৰণ আজি তেওঁ ডিউটি নকৰে। তেওঁ অকলে আজি নৰ্থ কোৰিয়াৰ পৰা পলোৱাৰ চেষ্টা কৰিছে। লগেই মিলিটেৰী চেকপইণ্টত থকা বাকী ছলজাৰবোৰে এলাৰ্ট কৰি দিলে যে তেওঁক ধৰিবলৈ সকলো মিলিটেৰী তেওঁৰ পিনে আগবাঢ়ি গৈছে। ইমানতেই সেই 24 বছৰীয়া ছলজাৰজনে জীপখনৰ পৰা নামি পলাবলৈ ধৰিছে। নৰ্থ কোৰিয়ান সেনাই সেই ছলজাৰজনৰ পিনে যিমান পাৰে বৰষুণৰ দৰে বন্দুকৰ গুলী মাৰিবলৈ ধৰিছে, কিন্তু দুৰ্ভাগ্যবশত বৰ্ডাৰ ৱালখন পাৰ হ'বলৈ ওলাওঁতে তেওঁক তাতেই গুলীয়াই মাৰি পেলালে। আচলতে সেই নৰ্থ কোৰিয়ান ছলজাৰজন কোন হয় আৰু কিয় তেওঁ নিজৰ দেশখন এৰি পলাবলৈ চেষ্টা কৰিছিল? কিন্তু এইবিলাক প্ৰশ্নৰ উত্তৰ জনাতকৈ এতিয়া এইটো বেছি ইম্পৰ্টেণ্ট কথা যে নৰ্থ কোৰিয়ান সেই ছলজাৰজন বৰ্তমান জীৱিত অৱস্থাত আছেনে নে নাই, আৰু যিখন বৰ্ডাৰ ৱাল ছলজাৰজনে ক্ৰছ কৰিবলৈ চেষ্টা কৰিছিল সেই বৰ্ডাৰ ৱালখন আচলতে নৰ্থ কোৰিয়া আৰু ছাউথ কোৰিয়াৰ বৰ্ডাৰ সিপাৰে থকা ছাউথ কোৰিয়ান ছলজাৰবোৰে এই সকলোবোৰ হোৱা দেখা পাই আছিল। কিন্তু দিনৰ পোহৰৰ কাৰণে ছাউথ কোৰিয়ান ছলজাৰে একো সহায় কৰিবলৈ নোৱাৰিলে। যেতিয়া ৰাতি হ'ল তেতিয়া ছাউথ কোৰিয়ান ছলজাৰে মনে মনে লুকাই লাহে বৰ্ডাৰ ক্ৰছ কৰি সেই নৰ্থ কোৰিয়ান ছলজাৰজনক লৈ আহিলে আৰু ছাউথ কোৰিয়ান হস্পিটেলত ভৰ্তি কৰিলে। 5টা গুলী লগাৰ পিছতো আৰু দেহৰ পৰা বহুত বেছি তেজ ওলোৱাৰ পিছতো ভগৱানৰ আশীৰ্বাদত ভাগ্যক্ৰমে ছাউথ কোৰিয়ান ডক্টৰে তেওঁক চিকিৎসা কৰি প্ৰাণ বচালে। কিন্তু চাৰ্জাৰী কৰোঁতে ছাউথ কোৰিয়ান ডক্টৰে পেটৰ ভিতৰত এনেকুৱা এটা বস্তু পালে যাক দেখি ছাউথ কোৰিয়ান ডক্টৰে চিন্তিত হৈ গ'ল, কাৰণ এনেকুৱা বস্তু তেওঁলোকে জীৱনত কেতিয়াও দেখা নাছিল। 10 ইঞ্চিতকৈও দীঘল পেৰাচাইট পেটৰ পৰা উলিয়াইছিল, কিন্তু এই পেৰাচাইট ক'ৰ পৰা আৰু কেনেকৈ আহিল এই গোপন ৰহস্য অকল নৰ্থ কোৰিয়ান গভৰ্ণমেণ্টেহে জানে। এই ছলজাৰজনৰ নাম আছিল অ' জং চং, যিয়ে নৰ্থ কোৰিয়া আৰ্মিত জব কৰিছিল। আৰু অ' জং চং এনেকৈ নৰ্থ কোৰিয়াৰ পৰা পলাই যোৱাৰ কাৰণে কোনো ইমান ডাঙৰ কথা নহয় বুলি সকলোৱে জানে, কাৰণ নৰ্থ কোৰিয়াৰ পৰা পলোৱা এইজন প্ৰথমজন ব্যক্তিও নহয় আৰু শেষৰজন ব্যক্তিও নহয়। প্ৰতি বছৰে হাজাৰ নৰ্থ কোৰিয়ান মানুহে নৰ্থ কোৰিয়াৰ পৰা পলাবলৈ যত্ন কৰিয়েই থাকে, কিন্তু সকলো মানুহে অ' জং চনৰ নিচিনাকৈ ডিমিলিটাৰাইজ জোন পাৰ কৰিবই নোৱাৰে, কাৰণ ডিমিলিটাৰাইজ জোন ৱৰ্ল্ডৰ আটাইতকৈ বিপদজনক আৰু ভয়ানক জোন হয়, যি ছাউথ কোৰিয়ান বৰ্ডাৰৰ লগতে লাগি আছে, য'ত 20 লাখ লেণ্ডমাইন, হাই ভল্টেজ ইলেক্ট্ৰিক তাঁৰ আৰু যিকোনো সময়তে যুদ্ধৰ বাবে ৰেডি হ'ব পৰা 20 লাখ আৰ্মি ৰখীয়া হৈ থাকে। আৰু তাতোতকৈ আচৰিত কথাটো কি জানেনে? এই মিলিটেৰী এৰিয়াটোৰ নাম হৈছে ডিমিলিটাৰাইজ জোন, মানে এনেকুৱা এটা জেগা য'ত কোনো মিলিটেৰী মানুহ আৰু ৱেপন অহাটো এইটো এৰিয়াত বাধা আছে। কিন্তু এই নামটো কিয় হ'ল আৰু কিয় এটা সময়ত একেলগে মিলাপ্ৰীতিৰে থকা মানুহখিনি হঠাতে এদিন নৰ্থ কোৰিয়া আৰু ছাউথ কোৰিয়া শত্ৰুতা হৈ গ'ল? ইয়াৰ প্ৰকৃত কাহিনী মই অলপ পিছতে আপোনালোকক কৈ আছোঁ। প্ৰথমতে এইটো কৈ দিওঁ যে অ' জং চং এই কাৰণে বাচি গৈছিল কাৰণ প্ৰথম কথা যে তেওঁ এজন আৰ্মি আছিল, আৰু দ্বিতীয় কথা ডিমিলিটাৰাইজ জোনৰ এটা স্পেচিয়েল জেগা যি জইণ্ট ছিকিউৰিটি এৰিয়াৰ পৰা পলাইছিল, য'ত কোনো লেণ্ডমাইন আৰু হাই ভল্টেজ ইলেক্ট্ৰিচিটি নাথাকে। কিন্তু কোনোবা সাধাৰণ নৰ্থ কোৰিয়াৰ মানুহ এই এৰিয়াটো পাৰ কৰা মানে নিজকে মৃত্যুক সাৱটি লোৱাৰ নিচিনা কথা। সেইকাৰণে যদি কোনোবাই নৰ্থ কোৰিয়াৰ পাৰ কৰিব বিচাৰে তেনেহ'লে দ্বিতীয়টো পথ য়ালো আৰু টিউমেন ৰিভাৰৰ পৰা চাইনালৈ পলায়। য়ালো আৰু টিউমেন ৰিভাৰ দুয়োখন নদী মিলাই চাইনা আৰু নৰ্থ কোৰিয়াৰ মাজৰ 1352 কিলোমিটাৰ এটা ডাঙৰ বৰ্ডাৰত পৰে। কিন্তু এই নদী দুখন পাৰ কৰাটো ইমান সহজ কথা নহয়, কাৰণ এয়া আপুনি তেতিয়াহে পাৰ কৰিব পাৰিব যেতিয়া ঠাণ্ডাৰ দিনত বৰফত এই নদী গোটা অৱস্থাত থাকে। নৰ্থ কোৰিয়ান মানুহে চাইনিজ নহ'লে ছাউথ কোৰিয়ান এজেণ্টক পইচা দিয়ে, যিয়ে মাত্ৰ অকল নদীয়ে পাৰ নকৰায়, তাৰোপৰি গোটেইখন চাইনা পাৰ কৰাই তাৰ পৰা ভিয়েটনামলৈ পঠিয়ায়, আকৌ লাওছ পাৰ কৰি থাইলেণ্ডলৈ পঠিয়ায়। থাইলেণ্ডে অৱশেষত ছাউথ কোৰিয়ান পঠিয়াই দিয়াৰ ব্যৱস্থা কৰে, য'ত এক নতুন জীৱনৰ পুনৰ আৰম্ভণি কৰিব পৰা যায়। কিন্তু এই যাত্ৰা শুনিবলৈ যিমান সহজ যেন লাগে সিমানে কঠিনো হয়। কিন্তু দুখৰ কথা এইটো যে নৰ্থ কোৰিয়ান মানুহে ইয়াৰ পৰা পলাবলৈ দিনক দিনে গভৰ্ণমেণ্টৰ শাসনবোৰ আৰু কঠোৰ হৈ গৈ আছে। যদি এনেকৈ পলোৱা দেখা পায় তেওঁক লগালগ তাতেই গুলি মাৰি দিয়া হ'ব। আৰু এই নদীত থকা লাছবোৰৰ দ্বাৰা প্ৰমাণ পোৱা যায় যে ইয়াৰ পৰা কোনেও পলাব নোৱাৰিব। যদি কোনোবাই নৰ্থ কোৰিয়ান এৰি পলাই গুচি চাইনালৈ যেনে তেনে যায় তেনেহ'লে চাইনাই পুনৰ ধৰি বান্ধি নৰ্থ কোৰিয়ান গভৰ্ণমেণ্টক গোটাই দিয়ে, কাৰণ চাইনাও এখন নিজেই ডিক্টেটৰশ্বিপ, নহ'লে চাইনাই সেই মানুহবোৰক ধৰি
এনেকুৱা কিছুমান বেয়া কামত লগায় যি মই এই ভিডিঅ'টোত ক'ব নোৱাৰিম ইউটিউবৰ কিছুমান গাইডলাইনৰ কাৰণে। আৰু যদি কেনেবাকৈ চাইনাই ধৰি নৰ্থ কোৰিয়ান গভৰ্ণমেণ্টক গোটাই দিয়ে তেতিয়া নৰ্থ কোৰিয়ান গভৰ্ণমেণ্টে গোটেই হাজাৰ পাব্লিকৰ মাজত গুলি মাৰি সকলোকে চাবলৈ মাতে, আনকি কণমানি ল'ৰা ছোৱালীকো চাবলৈ মাতে, যাতে সিহঁতেও যদি কেতিয়াবালৈ নৰ্থ কোৰিয়া এৰি পলাবলৈ চেষ্টা কৰে তেনেহ'লে তোমালোকৰ পৰিণামো সেয়াই হ'ব। যদি কোনোবাই কিবা ক্ৰমে নৰ্থ কোৰিয়াৰ পৰা পলাই গুচিও ছাউথ কোৰিয়ালৈ যায় তেনেহ'লে সেই ব্যক্তিজনৰ পৰিয়ালটো 3টা জেনেৰেশ্যনে লেবাৰ পৰ্যন্ত কাম কৰি ভুগিব লাগিব। আৰু ইয়াতকৈও যে কি কাম কৰাব পাৰে সেয়া হয়তো আপুনি আৰু মই কল্পনাও কৰিব নোৱাৰিম। কিন্তু ভাবিব লগা কথা এইটো যে কিয় ইমানবোৰ কথা জনাৰ পিছতো মানুহে নৰ্থ কোৰিয়া এৰি গুচি আহিবলৈ বিচাৰে, আৰু নৰ্থ কোৰিয়ান গভৰ্ণমেণ্টেও কিয় জোৰ জবৰদস্তি কঠোৰ শাস্তি দিও পাব্লিকক ৰাখিবলৈ বিচাৰে। আচলতে নৰ্থ কোৰিয়াত এনেকুৱা কি চলি আছে য'ত ইয়াত থকা লোকে নিজৰ জীৱনটোতকৈও মৃত্যুকহে বাছি ল'ব বিচাৰে। নৰ্থ কোৰিয়া 2,60,00,000তকৈও অধিক মানুহ থকা এখন এনেকুৱা দেশ যাৰ হাতত এনেকুৱাকৈ মিলিটাৰী পাৱাৰ ৰেডি কৰি ৰাখিছে, য'ত নৰ্থ কোৰিয়ানৰ শত্ৰু দেশ আমেৰিকাৰ লগত যিকোনো মুহূৰ্তৰ ভিতৰতে যুদ্ধ কৰিব পৰা নিউক্লিয়াৰ ৱেপন পৰ্যন্ত আছে। আৰু এই দেশখনৰ মালিক হৈছে কিম জং উন, য'ত তেওঁৰ ককা আৰু দেউতাকৰ পাৱাৰৰ পৰা কিম জং উনে মানুহৰ পৰা ভগৱান হ'বলৈ ধৰিছে। নিজকে ভগৱান বুলি ভবা আৰু মানুহকো ভগৱান বুলি মানি ল'বলৈ বাধ্য কৰোৱা এই কিম জং উনৰ ফেমিলিয়ে 75 বছৰতকৈ অধিক ৰাজত্ব কৰি আহিছে, যাৰ বিনা পাৰ্মিশ্যনত আপুনি নৰ্থ কোৰিয়াত আহিবও নোৱাৰিব আৰু যাবও নোৱাৰিব। ইয়াৰ পৰা যাবও নোৱাৰিব বুলি মই কিয় কৈছোঁ এই সকলোবোৰ আপুনি অলপ পিছতে গম পাব। কিন্তু তাৰ আগতে ভিডিঅ'টোত লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব এতিয়া কৰি দিয়ক, কাৰণ আগলৈ আৰু ইণ্টাৰেষ্টিং পাৰ্ট হ'বলৈ গৈ আছে যি আজিলৈ আপুনি কেতিয়াও দেখাও নাই আৰু শুনাও নাই। বছৰতকৈও অধিক ৰাজত্ব কৰি অহা নৰ্থ কোৰিয়াৰ দ্বিতীয়জন ছুপ্ৰিম লিডাৰ কিম জং ইলৰ মৃত্যুৰ দিনা কোটি কোটি মানুহে বাধ্যত পৰি জোৰ জবৰদস্তি চিঞৰি কান্দি আছে। কিম জং ইলৰ মৃত্যুৰ পিছতে তেওঁৰ পুত্ৰ কিম জং উন তৃতীয়জন নৰ্থ কোৰিয়াৰ ছুপ্ৰিম লিডাৰ হ'বলৈ গৈ আছে। তেতিয়া তেওঁ মাত্ৰ 27 বছৰীয়া আছিল। এখন দেশৰ ইমান এটা কঠোৰ দায়িত্ব তেওঁৰ হাতত হ'বলৈ গৈ আছে, কিন্তু তেওঁ এই ৰাজনীতিৰ বাবে সাজু হ'ব পাৰিবনে? এইটো প্ৰশ্ন সভাত উপস্থিত বাকী সকলো ৰাইজৰে আছিল, যাৰ কোনো ৰাজনীতি চলাবলৈ প্ৰেক্টিছেই নাছিল। তেওঁ কেনেকৈ এখন দেশ কণ্ট্ৰল কৰিব পাৰিব? আৰু সেই পাৱাৰফুল মানুহৰ ভিতৰত এজন আছিল জং চং থেক, কিম জং উনৰ আংকুল হয়, যিয়ে কিম জং উনক প্ৰত্যেকটো কথা এডভাইচ দিয়াকৈ আছিল। তেওঁ সদায় কিম জং উনৰ লগতেই থাকে। কিন্তু কথাতে কয় নহয় যে এখন হাবিত কেতিয়াও দুটা বাঘ থাকিব নোৱাৰে, আৰু সেয়াই হ'ল। ঠিক 2 বছৰৰ পিছতে জেং চং থেকে এখন মিটিং চলি থকা অৱস্থাত হঠাতে পুলিচে আটক কৰি লৈ গ'ল, আৰু 4 দিনৰ পিছত এণ্টি এয়াৰক্ৰাফ্ট GPU-4 মেচিন গানেৰে তেওঁক মাৰি পেলালে, তাকো ঘৰৰ ফেমিলিৰ আগতেই। 정치적 야심과 음모가이며 만고역적인 장성택을 혁명의 이름으로 인민의 이름으로 전열이 단죄 기탄하면서 আপোনালোকে এতিয়া ভাবিছে চাগৈ কিম জং উনে নিজৰ আংকুলক জেং চং থেকক কিয় মাৰি পেলালে। তেওঁৰ দোষ আছিল বিশ্বাসঘাতকতা কৰা, বেইমান কৰা, নিচা কৰা, মহিলাৰ লগত লেটিপেটি আৰু বেয়া কাম। তাৰোপৰি তেওঁ কিম জং উনৰ প্ৰতি কৰি থকা বেয়া চলনা ইত্যাদি। 2013 চনৰ আগষ্টত জেং চং থেকে চাইনাৰ লগত মিটিং কৰি কিম জং উনক তেওঁৰ পদটোৰ পৰা আঁতৰোৱাৰ চেষ্টা চলাইছিল। কিম জং উনে নিজৰ আংকুলক বেয়াকৈ মৰাৰ পিছত 340তকৈও অধিক ছিনিয়ৰ চিটিজেন বিশ্বাসঘাতকত জড়িত থকা অফিচাৰক মাৰি পেলালে। কিম জং উনে এয়া প্ৰথমবাৰৰ বাবে প্ৰমাণ কৰি দেখুৱাই দিলে যে মোৰ ওপৰত কোনেও প্ৰশ্ন উঠাব নোৱাৰিব। So, your father is Mr. Kim Jong-il? I think it's a very ridiculous question. Okay. কিম জং উনৰ এটা ভায়েক আছিল, তাৰ নাম হৈছে কিম জং নাম। কিন্তু নিজৰ ভায়েক নহয়। 10 বছৰৰ আগতে এটা সৰু ভুলৰ কাৰণে কিম জং নামক নৰ্থ কোৰিয়াৰ পৰা বাহিৰ কৰি দিছিল, কাৰণ 2001 চনত তেওঁক জাপানত ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত ফেক পাছপৰ্টৰ লগত এৰেষ্ট কৰা হৈছিল। তেওঁ জাপান যোৱাৰ কোনো বিশেষ কাৰণ নাছিল, তেখেতে অকল নিজৰ ফেমিলিক টকিঅ'ৰ ডিছনীলেণ্ডত ফুৰাব বিচাৰিছিল। তাকো কিম জং উনৰ নামত ফেক পাছপৰ্ট বনাই ধৰা পৰাৰ কাৰণে এইটো বহুত লজ্জাজনক কথা আছিল কিম ফেমিলিৰ কাৰণে। 혹시 김정
김정란 선생님 맞습니까? 예, 안녕하세요. 예. 장남인데 후계자로 되지 못한 거에 대해서는 괜찮습니까? 예, 저는 뭐 원래 그 점에 대해서 그 유감스러운 점도 없고요. 예. 또 관심도 없었을 뿐더러 개인적으로 3대 세습에 대해서는 저는 반대를 합니다. কিম জং নামে অকল কিম জং উনৰ ডিক্টেটৰ কথাই কোৱাই নহয়, তাৰোপৰিও তেওঁ ভিতৰি CIA-ক নৰ্থ কোৰিয়াৰ আৰু কিম জং উনৰ বেয়া কৰ্মৰ ইনফৰমেশ্যনবিলাকো দি আছিল। আপুনি এতিয়া ভাবি চাওক, যিজন মানুহে কাৰো ন বুলি শুনিবই নিবিচাৰে, সেইজন মানুহে ভায়েকৰ এইবোৰ চৰিত্ৰ কেনেকৈ সহ্য কৰিব পাৰিব। 13 ফেব্ৰুৱাৰী 2017 চনত মালয়েছিয়াৰ ৰাজধানী কুৱালালামপুৰৰ এয়াৰপৰ্টত কিম জং নামক হত্যাকে কৰি পেলালে। তেওঁক হত্যা কৰা কৌশলবিলাক খুব ভয়ানক আৰু আচৰিত আছিল, কাৰণ এয়া কোনো বন্দুকৰ গুলিৰে নহয়, এয়া এনেকুৱা এবিধ বিষাক্ত কেমিকেল ব্যৱহাৰ কৰিছিল, যি কেমিকেলে এটোপাল যদি মানুহৰ তেজত মিহলি হৈ যায়, তেনেহ'লে মানুহৰ মাংসপেশী নিজৰ হাড়তে ইমানেই হেঁচা খায় যে সকলোবোৰ হাড় ভাঙি নষ্ট হৈ যোৱাৰ পাৱাৰ থাকে। যি দুজনী ছোৱালীয়ে সেই কেমিকেল কিম জং নামৰ স্কিনত সানি দিছিল, আচলতে সেই ছোৱালী দুজনীয়ে কিম জং নামক চিনিয়ে নাপায়। কোনোবাই আহি সেই ছোৱালী দুজনীক ক'লে যে এইটো বেবী লোচন হয় আৰু এই মানুহজনক খানি তোমালোকে প্ৰেংক কৰা। লগে লগেই নিজক বচাবলৈ কিম জং নামে হস্পিটেললৈ বুলি যাবলৈ খোজোতেই কিছু সময়ৰ ভিতৰতে মৃত্যু হৈ গ'ল। তেওঁ লাষ্ট যেতিয়া নৰ্থ কোৰিয়াৰ পালেগৈ, তেতিয়া তেওঁৰ মৃত শৰীৰটো নিবলৈ সেইসকল ব্যক্তি আহিছিল, যিয়ে সেইদিনা এয়াৰপৰ্টত কিম জং নামৰ মৃত্যুৰ হোৱা চকুৰ আগতে দেখি আছিল। এনেকুৱা ঘটনাৰ পৰা কিম জং উনে দেখুৱাব বিচাৰিছে যে যোনে মোৰ বিৰুদ্ধে মাত মাতিবলৈ আগবাঢ়ি আহে, তেওঁৰ এনে পৰিণতি হ'ব। কিম জং উনক সৰুতে ছুইজাৰলেণ্ডত পঠিয়াই দিয়া হৈছিল। তেওঁ ইণ্টাৰনেশ্যনেল স্কুল বাৰ্ণত পঢ়িব ধৰিলে। কিম জং উনৰ বন্ধুসকলে কয় যে কেনেকৈ তেওঁ বাকী ল'ৰা ছোৱালীবোৰৰ দৰে টেলেণ্টেড আৰু এনাৰ্জেটিক থাকে। তেওঁ বাস্কেটবল খেলি খুব ভাল পাইছিল, কিন্তু তেওঁ যে এজন ডিক্টেটৰশ্বিপৰ পুত্ৰ সেই কথা তাত কোনেও জনা নাছিল। ইউৰোপৰ সেই ঠাইখিনিয়ে কিম জং উনক বাৰুকৈ প্ৰভাৱ পেলাইছিল। আচলতে মুকলি দেশবোৰ যে কেনেকুৱা সেইটো তেওঁ ভালকৈ ওচৰৰ পৰা দেখিছিল, আৰু লাহে লাহে কিম জং উনে এই দেশবোৰ খুব ভাল পাইছিল। কিন্তু এটা কথা সঁচা যে তেওঁ ভাগ্যৰ পৰা কেতিয়াও হাতে সাৰিব নোৱাৰে। দেশৰ প্ৰতি কৰ্তব্য আৰু দায়িত্ব আহি পৰাত লাহে লাহে নৰ্থ কোৰিয়াখন কিম জং উনে এনেকুৱাকৈ সলনি কৰি পেলালে, যাক দেখি গোটেই বিশ্বই আচৰিত মানিলে। তেওঁ এতিয়া লাহে লাহে ঘৈণীয়েকৰ লগত সময় কটোৱা দেখা পোৱা গৈছে। কিম জং উনে এনেকুৱা কেতিয়াও কৰা নাছিল আগত। কিম জং উনে নৰ্থ কোৰিয়াত পাৰ্ক, ৱাটাৰ পাৰ্ক, একুৰিয়াম, বাস্কেটবল, শ্বপিং মল আৰু লাক্সাৰী ৰিজৰ্ট বনালে, যাতে তেওঁ সৰুকালৰ স্মৃতিৰ দিনবোৰ মনত পৰি থাকে। নাইবা ইয়াৰ জৰিয়তে তেওঁ নৰ্থ কোৰিয়াবাসীক দেখুৱাব বিচাৰিছে যে মই কোনো ডিক্টেটৰশ্বিপ নহয়, মইতো এজন সাধাৰণ মানুহ, যি মানুহৰ সুখ আৰু দুখ কষ্ট বুজি পাওঁ। এয়া হৈছে পিয়ংয়াং, নৰ্থ কোৰিয়াৰ কেপিটেল। নানা ৰঙৰ ৰঙেৰে ভৰি পৰা ডাঙৰ ডাঙৰ বিল্ডিং আৰু সুখেৰে হাঁহি জিলিকি থকা এখন এনেকুৱা দেশ, যাক দেখিলে আপুনিও কিছু সময়ৰ কাৰণে বাকীবোৰ দেশৰ লগতে একেই বুলি ভাবিবলৈ বাধ্য হৈ যাব পাৰে। ডাঙৰ ডাঙৰ বিল্ডিং, ইলেক্ট্ৰিক বাছ, আণ্ডাৰগ্ৰাউণ্ড ৰেলৱে ষ্টেচন, পাৰ্ক, জিম, স্কুলছ, হস্পিটেলছ, এই সকলোবোৰ এক এনেকুৱা জীৱনলৈ আঙুলিয়াই যেন যিকোনো সাধাৰণ মানুহ সেইখন দেশত থাকি ভাল পায়। এফালৰ পৰা চাবলৈ গ'লে নৰ্থ কোৰিয়াত প্ৰত্যেক বছৰে হোৱা গেমছ আৰু কিমানবোৰ যে ফেষ্টিভেলছ, আৰু এই ফেষ্টিভেলত নাচি বাগি থকা মানুহবোৰক দেখিলে এনেকুৱা একেবাৰেই নালাগে যে ইয়াত কিবা এটা এনেকুৱা আছে য'ত নিজৰ দেশখনকে এৰি থৈ যাবলৈ মানুহখিনিয়ে বেছি প্ৰিফাৰ কৰে। North Korea is an unimaginable country. There is only one channel on TV. There is no internet. We aren't free to sing, say, wear, or think what we want.
North Korea is the only country in the world that executes people for making unauthorized international phone calls. North Koreans are being terrorized today. Every story was propaganda to brainwashes about the Kim dictators. পিয়ংয়াং নৰ্থ কোৰিয়াৰ সেই অকণমান অংশ য'ত গভৰ্ণমেণ্ট অফিচিয়েল পাৰ্টি মেম্বাৰ্ছ ডিপ্ল'মেটিক্স আৰু অকল ধনী মানুহেহে থাকিব পাৰে কোনোবা দুখীয়া শ্ৰেণীৰ মানুহ এই চহৰত বসবাস কৰাটো দূৰৰে কথা আনকি কিম জং উনৰ বিনা অনুমতিত গাঁৱৰ মানুহ চহৰলৈ আহিবই নোৱাৰে আচলতে পিয়ংয়াঙৰ এই ওখ ওখ বিল্ডিংবোৰত কোনো মানুহ নাথাকে এই ঘৰবোৰত আধাতকৈও বেছি খালী আছে কাৰণ ইয়াত ইলেক্ট্ৰিচিটি ৱাটাৰ ছাপ্লাই আৰু এটা বিল্ডিঙত যিমানবোৰ প্ৰয়োজনীয় বস্তু থাকিব লাগে সেই সকলোবোৰ একোৱেই নাই এনেকুৱা খালী বিল্ডিং আৰু 10,000তকৈও অধিক বিল্ডিং কিম জং উনে বনাই আছে এই ঘৰবোৰ বাহিৰৰ পৰা অহা টুৰিষ্টক এট্ৰেকশ্যন কৰিবলৈহে বনোৱা হৈছে নৰ্থ কোৰিয়াত আজিও সেই ক্লাছ ছিষ্টেম চলে যি আজিৰ পৰা কেইবা বছৰৰ আগতেই চলিছিল মাত্ৰ পাৰ্থক্য ইমানেই যে ইয়াত ক্লাছ ছিষ্টেম জাতি অজাতি ধৰ্মৰ লগত লাগি নাথাকে ইয়াত অকল লয়েলিটিৰ ওপৰত চলে নৰ্থ কোৰিয়াত গভৰ্ণমেণ্টৰ কাৰণে যিমানেই লয়েলিটি হৈ গোলামৰ দৰে কিম ফেমিলিৰ কাৰণে আপুনি কাম কৰিব সিমানেই আপোনাৰ ক্লাছ হাই ক্লাছত ৰখোৱা হ'ব আৰু এই ক্লাছ ছিষ্টেমৰ দ্বাৰা আপোনাক নিশ্চিত কৰা হ'ব যে আপুনি ক'ত থাকিব কি কাম কৰিব কি খাব কি পঢ়িব পাৰিব এই সকলোবোৰ গভৰ্ণমেণ্টৰ মতেই হ'ব যদি আপুনি কিম ফেমিলিৰ কাৰণে লয়েলিটি নাথাকে তেনেহ'লে মই আপোনালোকক কৈ দিওঁ যে কিম জং উনে নৰ্থ কোৰিয়াত গোটেই চহৰতে 3 লাখতকৈও অধিক পুলিচ এনেকুৱাকৈ তৈয়াৰ কৰি ৰাখিছে যাতে অকণমানো যদি কাৰোবাৰ ওপৰত সন্দেহ আহে নৰ্থ কোৰিয়াত কোনোবাই ৰুল ৰেগুলেশ্যন ভাঙিছে বুলি তেনেহ'লে তেওঁক লগতে এৰেষ্ট কৰি নিব পাৰে যিকোনো সময়ৰ মুহূৰ্ততে ইয়াত কোনো মানুহে এজনে আনজনক বিশ্বাস কৰিব নোৱাৰে আৰু প্ৰতিটো সৰু সৰু কথাতে ধৰা পৰি জেইল হ'ব বুলি পাব্লিকে কিম জং উনৰ প্ৰতিটো কথাই আখৰে আখৰে পালন কৰে নৰ্থ কোৰিয়াত আপোনাৰ যদি নিজৰ সম্পত্তি আছে তেনেহ'লে সেই সম্পত্তিৰ মালিক আপুনি হ'ব নোৱাৰিব যদি আপুনি ব্যৱসায়ী তেনেহ'লে আপোনাৰ নিজৰ মতে বস্তুৰ মূল্য লগাব নোৱাৰিব যদি আপুনি খেতিয়ক তেনেহ'লে সেই শস্যত আপোনাৰ কোনো অধিকাৰ নাই সেই শস্য আপুনি কাক বেচিব কাৰ পৰা আকৌ বস্তু কিনিব সেই সকলোবোৰ সিদ্ধান্ত অকল কিম জং উনেহে লয় নৰ্থ কোৰিয়াত সকলোবোৰ মাটিৰ মালিক অকল এজনেই আৰু সেইজন হৈছে কিম জং উন ইয়াত থকা প্ৰতিজন মানুহেই নিজৰ ইচ্ছামতে ধৰ্ম পালন কৰিব নোৱাৰে হেয়াৰ ষ্টাইল যি টি ৰাখিব নোৱাৰে ইয়াত গভৰ্ণমেণ্টে মাত্ৰ কেইটামান হেয়াৰ ষ্টাইলহে চিলেক্ট কৰি দিছে আৰু সেইকেইটা হেয়াৰ ষ্টাইলৰ মতেই আপুনি হেয়াৰ ষ্টাইল ৰাখিব পাৰিব ল'ৰাবিলাকৰ কাৰণে টোটেল 15টামান হেয়াৰ ষ্টাইল আৰু ছোৱালীবিলাকৰ কাৰণে 18টামান হেয়াৰ ষ্টাইল কিন্তু ইয়াত আপুনি কিম জং উনৰ হেয়াৰ ষ্টাইল কপি কৰিব নোৱাৰিব মন্দিৰ মছজিদ গীৰ্জাঘৰ আৰু অকল টুৰিষ্টক এট্ৰেকশ্যন কৰিবৰ কাৰণেহে বনাই থোৱা হৈছে গোটেই নৰ্থ কোৰিয়াত 5টামান গীৰ্জাঘৰ আছে আৰু যদি ভগৱান বুলি মানিবই লাগে তেনেহ'লে কিম জং উনৰ ককা কিম চুং ইল আৰু কিম জঙৰ দেউতাক কিম জং ইল এই দুইজনকে আপুনি ভগৱানৰ দৰে মূৰ তুলি সেৱা কৰিব পাৰিব ফাৰ্ষ্ট সুপ্ৰিম লিডাৰ কিম চুং ইল আৰু ছেকেণ্ড সুপ্ৰিম লিডাৰ কিম জং ইল এই দুইজন ডিক্টেটৰৰ ফটো প্ৰত্যেকৰে ঘৰত পৰিষ্কাৰ পৰিচ্ছন্নকৈ থাকিবই লাগিব সেইটো মেণ্ডেটৰী হয় যদি হঠাৎ আপোনাৰ ঘৰত জুই লাগি যায় আৰু আপুনি নিজৰ পৰিয়ালটোক বচোৱাৰ পৰিৱৰ্তে সেই ফটো দুখন যদি কেনেবাকৈ বচাব নোৱাৰে তেনেহ'লে এনেকুৱা কিছুমান শাস্তি আপুনি ভুগিব লাগিব হয়তো আপোনাৰ ল'ৰা ছোৱালীৰ পৰা ধৰি নাতি পৰ্যন্ত সেই শাস্তি ভুগিব লাগিব ইয়াৰ ওপৰত যদি ডিটেইল ভিডিঅ' লাগে তেনেহ'লে কমেণ্ট কৰক নৰ্থ কোৰিয়া এনেকুৱা এখন কাউণ্ট্ৰি য'ত কোনো ইণ্টাৰনেট নাই ইণ্টাৰনেটৰ নামত ইণ্ট্ৰানেট ইউজ কৰে এইবোৰ ফোন এনেকুৱাকৈ অপাৰেটিং ছিষ্টেম তৈয়াৰ কৰা হৈছে যাতে ইণ্টাৰনেশ্যনেল কল কৰিব নোৱাৰে আপুনি আপোনাৰ ফোনটোত কি চাই সেয়া প্ৰত্যেক 5 মিনিটৰ মূৰে মূৰে স্ক্ৰীনশ্বট ল'ব সেইটো আপুনি গমেই নাপাব অনলি গভৰ্ণমেণ্ট এপ্ৰুভ এপছ ৱেবছাইট চাব পাৰিব নৰ্থ কোৰিয়াত কোনো ধৰণৰ এপ ষ্ট'ৰ নাথাকে আমাৰ যেনেকৈ ইণ্ডিয়াত প্লে ষ্ট'ৰ থাকে ঠিক তেনেদৰে এপলত যেনেকৈ এপল ষ্ট'ৰ থাকে কিন্তু নৰ্থ কোৰিয়াত কোনো ধৰণৰ এপ ষ্ট'ৰ একেবাৰে নাথাকে ইয়াত আগতীয়াকৈ কি এপ ইউজ কৰিব পাৰিব সকলোবোৰ অলৰেডি ইনষ্টলেই থাকে নৰ্থ কোৰিয়াত কোনো ছ'চিয়েল মিডিয়া এক্সিষ্টেই নকৰে যেনেকৈ ফেচবুক হোৱাটছআপ টেলিগ্ৰাম ইউটিউব টুইটাৰ এনেকুৱা ধৰণৰ কোনো ধৰণৰ ছ'চিয়েল মিডিয়া এক্সিষ্টেই নকৰে যদি নৰ্থ কোৰিয়া মানুহখিনিক আমি কওঁ যে ডাইনাছৰ নামৰ প্ৰাণীটো পৃথিৱীত এতিয়াও জীয়াই আছে সিহঁতে সেয়াও সঁচা বুলি মানি ল'ব কাৰণ বাহিৰৰ দেশৰ ইনফৰমেশ্যন জানিবলৈ সিহঁতৰ দেশত কোনো ইনফৰমেশ্যনে নাই
I entirely beg you, people and government of the DPR Korea, for your forgiveness. Please, I have made the worst mistake of my life. বহুতো মানুহে নৰ্থ কোৰিয়াৰ এই ৰহস্যময় দেশখন চাবলৈ যাব খোজে। ইয়াৰ ভিতৰতে এজন আছিল অটো ৱাম্বিয়াৰ, 21 বছৰীয়া এজন আমেৰিকাৰ ল'ৰা, যিয়ে মাত্ৰ 5 দিনীয়া ভ্ৰমণৰ কাৰণে নৰ্থ কোৰিয়ালৈ গৈছিল। কিন্তু এটা ভুলৰ কাৰণে তেওঁক নৰ্থ কোৰিয়া গভৰ্ণমেণ্টে এৰেষ্ট কৰিলে। কান্দি কান্দি ক্ষমা খোজাৰ স্বত্তেও 15 বছৰৰ কাৰণে হাৰ্ড লেবাৰৰ শাস্তি দিয়াৰ ঘোষণা কৰিলে। কিন্তু USA গভৰ্ণমেণ্টে অশেষ চেষ্টা কৰাৰ কাৰণে অৱশেষত তেওঁক 17 মাহৰ পিছত মুক্তি কৰি দিলে। কিন্তু এইবাৰ তেওঁ সম্পূৰ্ণ কোমা অৱস্থাতহে ঘৰ পালেহি। তেওঁৰ শৰীৰত বহুতো হাড় ভঙা আছিল, শৰীৰত বহুতো আঘাত আৰু ব্ৰেইন একেবাৰে ডেমেজ হৈ আছিল। অৱশেষত যি হ'ব লগা আছিল সেয়াই হ'ল। ঘৰলৈ অহাৰ 6 দিনৰ পিছতে তেখেতে দেশ ত্যাগ কৰিলে। জানেনে তেওঁ নৰ্থ কোৰিয়াত এনেকুৱা কি ভুল কৰিছিল? তেওঁ সেইদিনা যিখন হোটেলত আছিল তাৰ পৰা স্মৃতিৰ কাৰণে পোষ্টাৰ চুৰ কৰিছিল। মাত্ৰ এখন কাগজেৰে বনোৱা ফটোখন চুৰ কৰাৰ কাৰণে তেওঁক একেবাৰে মাৰিয়েই পেলালে। ইয়াৰ পিছৰে পৰা নৰ্থ কোৰিয়াত সকলো আমেৰিকান অহাটো বেন কৰি দিলে। নৰ্থ কোৰিয়াত কেৱল মাত্ৰ 4টাহে টিভি চেনেলছ আছে। এনি টাইম সেই 4টা চেনেলত 24 ঘণ্টাই নৰ্থ কোৰিয়ান আৰ্মিৰ বিষয়ে আৰু কিম জং উনে কৰা ভাল কৰ্মবোৰ এনেকুৱাকৈ প্ৰপাগেণ্ডা কৰি দেখুৱায় যাতে সেই মানুহখিনিয়ে ভাবে যে কিম জঙৰ বাহিৰে ভাল মানুহ আৰু নৰ্থ কোৰিয়াত কোনোৱে নাই। যদি এই টিভি চেনেলবোৰ আৰু বাতৰি কাকতৰ খবৰৰ বাহিৰে কোনোবাই বাহিৰৰ বস্তু চায় বা পঢ়ে তেনেহ'লে 오늘 우리와 함께 특별히 나타난 영화와 미국 영화를 시청하였으며 지일월일로부터 남조선 영화 한 편과 남조선 노래 75곡을 일본이 기억기에 입력하여 시청하는 범죄를 감행하다 적발되었습니다. 여기 감행한 범죄는 대단히 엄중하며 사회에 미치는 영향 역시 대단히 큽니다. ইতিমধ্যে আপুনি গমেই পাইছে ইয়াত এণ্টাৰটেইনমেণ্ট বোলা বস্তু নাই বুলিবই পাৰি। সেইকাৰণে বৰিং নহ'বলৈ নৰ্থ কোৰিয়ান মানুহে আমেৰিকা আৰু চাইনাৰ পৰা অহা ফ্লেছ ড্ৰাইভ আৰু চাউথ কোৰিয়ান মুভিজ চায়। আৰু এইটো কথাই কিম জং উনৰ কাৰণে বহুত ডাঙৰ কথা, কাৰণ যদি নৰ্থ কোৰিয়ান মানুহে গম পায় যে বাহিৰৰ দেশৰ বস্তুবোৰ বা বাহিৰৰ দেশখন আচলতে কেনেকুৱা ধৰণৰ হয় আৰু আমি আজিও 25 বছৰ আগৰ পুৰণি কালতেই জীয়াই আছোঁ, তেনেহ'লে এদিন হ'লেও সকলোৰে একলগ হৈ প্ৰটেষ্ট কৰিবই। আৰু কিম জং উনে এইটো কথা ভালকৈ জানে যে এই ৱৰ্ল্ডত দেশৰ যিমানবিলাক ডাঙৰ ডাঙৰ ডিক্টেটৰশ্বিপ আছিল সেই সকলোবোৰক কোনো শত্ৰুৱে নহয়, মাথো সিহঁতক নিজৰ দেশৰ মানুহখিনিয়ে এটা সময়ত মাৰি পেলাইছিল। নৰ্থ কোৰিয়াৰ বিষয়ে যিমান ক'ব লগা আছে হয়তো এইটো ভিডিঅ'ৰ দ্বাৰা কৈ শেষ কৰিব নোৱাৰিম। আজিলৈ কোন কোন ব্যক্তি নৰ্থ কোৰিয়াৰ পৰা সুকলমে পলাই আহিবলৈ ছাকচেছ হ'ল, তাত থকা মানুহবোৰে নিজৰ দেশৰ ৱেষ্ট মেটেৰিয়েল মানে টয়লেট কৰিও গভৰ্ণমেণ্টক জমা দিব লাগিব। কিন্তু কিয় দিব লাগিব? আৰু মাইকী মানুহবোৰে এনেকুৱা এটা কাম কৰে যি আপুনি কেতিয়াও শুনা নাই। আৰু কিম জং উনে সদায় কিয় ট্ৰেইনত ট্ৰেভেল কৰে, ইয়াৰ কাৰণ কি হ'ব পাৰে, এই সকলোবোৰৰ ওপৰত পাৰ্ট 2 ডকুমেণ্টেৰী হিচাপে মই লৈ আহিম। 경의하는 김정은 동지의 불우의 고전적 노자. যদি আপোনালোকে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' লৈ অহাটো বিচাৰে তেনেহ'লে পাৰ্ট 2 ডকুমেণ্টেৰী চাবলৈ এতিয়াই ছাবস্ক্ৰাইব কৰি ৰাখক। আৰু মোক যদি পাৰ্চনেলি কানেক্ট কৰিব বিচাৰে আৰু নিউ আপডেট কিছুমান আগতীয়াকৈ পাব বিচাৰে তেনেহ'লে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব।